থাকে মেৰা মাজনী লৈ যাম তোমাৰ চেহেৰা এ মাজনী ভগা বেৰ তুলো মাই থম। হেৰি আপুনি ইয়াতে বহি গান গাই আছে, সিফালে আপোনাৰ চলি কাজিয়া কৰিব পাৰিছে। হা কিনো কয় বৰে কাজিয়া কৰিব হ'লে না চলিকেইটাই বৰ জ্বালা দিছে মোক, জীৱনত শান্তি নোহোৱা কৰি দিছে চলিকেইটাই। কি খাই জন্ম দিছিলে হাতক বাপৰে বাপ, কি বিহুৰ মূৰা চলি হাত দুটা মাইনছো দে বাপ্পা ঐ। মই কি জানো চলি জন্ম দিব লাগে জন্ম দিছোঁ, বিহুৰ মূৰা হ'ব না ভাল হ'ব মই জানো নেকি কিবা। আপুনি মাতকচোন মাতক হাত দুটাক মাতক। মাতো ৰ সৰু আপা সৰু আপা ক'ত আছা? ডাঙৰ আপা ডাঙৰ আপা কি কাজিয়া কৰি আছা তহঁত দুটাই? খচকে ইফালে আহ, পিঠিৰ চাল বাখৰাই দিম আজি তহঁতৰ, ইফালে আহ। দেউতা মাতছা মই আহিলোঁ দে, কচোন ক দেউতা কি হ'ল? এই চলি কিহৰ কাজিয়া কৰি মৰা এই গৰমত? তহঁতে মোক শান্তি নেদা আহিছা না? কিয় আজি মই বিয়াখন পাতিলোঁ, যি গৰম বেছি থাকিব নোৱাৰি, কৰোণাটো আছে তাতে আৰু তহঁত দুটাই কাজিয়া কৰি মৰা। মায়েৰেও খেচখেচি আৰম্ভ কৰে, বাপ্পা ঐ জীৱন নধৰ হৈ গৈছে দে। এই কি কথা ক'ব আহিছিলি? কেতিয়া আপোনালোকৰ খেচখেচি আৰম্ভ কৰিলোঁ? এই মিছা কথা কৈছোঁ মই? তই ৰাতিপুৱাই খেচখেচি আৰম্ভ কৰা নাছিলি? হয় দে মাই, দেউতাই ঠিকে কৈছে, আমি কাজিয়া কৰিব পাৰোঁ মাই, শুনিয়ে আছিলোঁ ভিতৰৰ পৰাই তই বৰ খেচখেচি আছিলি কিন্তু। খেচখেচি মাতকিম বাইফেৰে এতিয়াও বিশ্বাস মতে, শুন বাইফেৰে শুন। কিনো কয় দেউতা, সঁচাই নেকি? এই চলি বিশ্বাস মুঠিম নেকি মই? পানী বৈছিল সেই মায়েৰে ভাবছি মই বিশ্বাস মুঠিছোঁ বুলি, সেইকাৰণে বৰে মোৰ ঘুমটিটো ভাঙি দিছি, খেচখেচি আৰম্ভ কৰিছে। সঁচাই পানী পৰিছিল নে দেউতা? নাই বিশ্বাস মুঠিছিলি তই ক আকৌ, নহ'লে লাজ কৰিব নালাগে দে। চালা কুকুৰ, তই বাইফেৰে মুখে কাজিয়া কৰিব আহিছা? তৰ্ক কৰিব আহিছা তই মোৰ লগত? আৰু তই গেলা গৰমত কোট চোট পিন্ধি ক'ত যাব আহিছা? গম পাবা নেকি লকডাউন যে দি আছে? দেউতা ককো নাজানে, আমি মানে চেল্ফি উঠি আছিলোঁ ভাইটি আৰু মই। চেল্ফি উঠছা? তহঁতে মোক কোৱা নাই? মোৰোতো ইচ্ছা আছে চেল্ফি উঠা, তই ইত্যা নেদা মই চেল্ফি উঠিম তহঁতৰ লগত। চেল্ফি উঠি কিমানটা মোবাইল মোৰ বেয়া কৰিলি? মুখৰ ভাজ দি কি এটা চেল্ফি মচন তাৰ, আৰু ই সৰু এপাকক গান মাত, সৰু এপাক মাত। দেউতা আছো দে মই, ককনো যাম তহঁতকে নাজান দে ককো। নাজৰ কাৰণেতো মোৰ টেনচন, বাপৰে বাপ তহঁত দুটাই ক'ৰবাত যদি গেলি হয় বৰ শান্তি পালো হয়। আপুনি নিজৰ চলি দুটাক ক'ৰবাত যাবা কৈছি, আপুনি কেনাই বাইপাকে? তই চুপ থাক। তহঁত দুটাই এই ভৰে পুৱাই কিয় কাজিয়া কৰি মৰানো? কওচোন কওঁ, কিয় ইমান অশান্তি কৰি আছা ঘৰত? দে দাদা তয়ে কওঁ। নোৰো মই একো ক'বা, তয়ে কৈ থাক। কাজিয়া কৰা নাই দেউতা, আমি চেল্ফিহে উঠি আছোঁ। কাজিয়া কৰা নাই যদি মায়েৰে মোক কিয় ক'লাক তহঁতে কাজিয়া কৰি আছা বুলি? মাই বা কিয় ক'লাক তোক? আমিতো নাজনো, তইহে জানা। মই কেনেকৈ জানো? সুধ মায়েৰে সুধচোন। চলি তহঁত দুটাই মোবাইলটো টানাটানি কৰি কাজিয়া কৰি নাই, তই দেখোন ডাইৰেক্ট দুই ভেচা মাৰিছা। মাই দাদাই মোক মাৰছি, মই মাৰছোঁ। দেউতা চেল্ফি উঠোৱা আমাৰ লগত চেল্ফি এক চৰত দাঁত ছিঙি যাব তোৰ, বাইপেৰে চেল্ফি উঠা খাবাইছা, লাজ নাপাচালা কুকুৰ। আকৌ নহয় আহক, আপুনি মোৰ লগত বহুত দিন ফটো উঠা নাই, আহক এখন চেল্ফি ফেচবুকত আপলোড দিম। এই গৰমত টেংটেঙে মাতকিবি দে, টেংটেঙে মাতটো দি বাপ্পা কেনাই শুনি তাৰ পৰা যা। আপুনি মোৰ মাত টেংটেঙে বুলি কৈছি, নাথকো মই আজিয়ে যাম মাইথৰ ঘৰত। দাদা এই হাত দুটা দিব কাজিয়া কৰিব নালাগে, যৌ পলাই পলাই। হৈ যাওঁ আমি পলাং যে ভৰাইছোঁ, আমি ফটো উঠোঁ। দাদা মাই গুচি যাব নেকি সঁচাই? নাযায় ক গুচি, কিমান বাৰ আগতে এনেকৈ কয়ে মাই, আৰু আধা ঘণ্টা পিছত আৰু ঠিক হৈ যায়। যামেই মই, আপুনি মোক গালি পাৰি থাকে কিয় থাকিম? এই সঁচাই গুচি যাব নেকি? ৰ যাবা দিবা নৰা।